Hey guys, Govind Brok support koriba dil se. আমি এটা ফ্যামিলি এয়া তা ব্লগত মই স্বাগতম জনাইছো আৰু আজি আহিছো ফটোশুট কৰিবৰ কাৰণে দেওপানীত আহিছো তো বিয়াৰ ফটোশুট আপোনালোকক আগতো দেখিছিলে তো আজি আহিছো বিকি আহিছে বহাগৰ এখন দ্বিতীয়খন বিয়া কালি হৈ গ'ল আজি সেকেন্ড দিনা আপোনাৰ প্ৰথমখন যেটো বিয়া আপোনাক কালি মোৰ ব্লগত আজি দিন আজি আপলোড কৰিম পাই যাব আৰু নেক্সট যেটো ব্লগটো হয়তো দুদিন মান তে থব ইপিনে কৃষ্ণ ব্ৰ কৃষ্ণ ব্ৰ জয় অসম তো ব্লগটো চাই যাওক মোৰ সব কিমান ভিৰ পুৰা ভিৰ হৈ আছে তো এইফালে আমাৰ ফটো শ্বুটৰ কিছুমান মানে কি ডিসকাস চলি আছে আৰু বাকি আমাৰ বিয়াখন য'ত হ'ব এই আগত সেই ডোখৰ সেই তাতে এতিয়া বিয়াটো হ'ব তো তাত আছে তো তাত ফটো শ্বুট কৰিব আহিছিনে কৃষ্ণ ব্ৰ পুৰা বিজি হৈ আছে তো বিকি পানী মন্দিৰত ফটো শ্বুট কৰিব আহিছো তো ওচৰ পাজে কি আছে আপোনালোকে সেইটো দেখাও এয়াই হৈছে দেওপানী মন্দিৰৰ পুখুৰী আগতে ইয়াত বহুত ডাঙৰ ডাঙৰ মাছ কাছ আমি দেখিবলৈ পাইছিলোঁ এতিয়া আছেনে নাই নেজানো বলকে চাওঁগে এতিয়া কৃষ্ণ ব্ৰ কৈছে সেইফালে যাব লাগে বলক এতিয়া তালৈকে যাওঁ হাতত যদি কিবা লৈ আহা তিন দিব পাৰিলোঁ হয় এতিয়া আমি ফটোশ্বুটৰ কাৰণে আহিছোঁ সেইকাৰণে হাতত একো নাই তো খালী হাতে আহিছোঁ যদি ভাগ্যত আছে আপোনালোকক দেখাম ময়ো দেখি পাম তো বলক এতিয়া চাওঁগে গোটেই যথেষ্ট হেলাই ধৰি আছে গোটেই পানীটো সেউজীয়া হৈ আছে বলক এতিয়া চাওঁগে যোন দেখি পানী কালাৰটো পুৰা সেউজীয়া হৈছে চাৰিওফালে মানে পুৰা সেউজীয়া হৈ গৈছে ফেলিয়ত হৈছে কাৰণে পানী কালাৰ পুৰা সেউজীয়া হৈ আছে কৃষ্ণ ব্ৰ এতিয়া তাৰমানে কেমেৰা লাই দিলে Hey guys, Govind Brok support koriba dil se. কিছু মাছ কাছ এই পুখুৰীটোত আছিলে কিন্তু এতিয়া মানে কি হয় নাই নেকি এতিয়া ওলোৱা নাই এতিয়া দেখি নাপালোঁ আপোনালোকক দেখাব নোৱাৰিলোঁ বাৰু কিন্তু চক পানীটো পুৰা মানে কি হয় হেলিও ধৰি গৈছে পানীটোৰ পৰা এইটো হৈছে চেলফি পইণ্ট চাই লওক ইয়াত মানুহে পুৰা চেলফি লৈ আছে এইটোৱে কৈ আছে চেলফি পইণ্ট বিকি তাত চেলফি যাবা নেকি চেলফি তাকে আৰু বহুত বছৰ আহিছোঁ দেওপানী মন্দিৰ কিন্তু যেবাৰ আহোঁ ইয়াত উঠি আমি চেলফি মাৰোঁ সঁচা এইটো চেলফি পইণ্ট হয় আপোনালোকে যদি দেওপানীত যিসকলে আহিছে আৰু গম পাব আৰু যিসকলে অহা নাই মোৰ ব্লগটো যদি চাই আছে তো আপোনালোকে আহিব পাৰে চক কিমান ধুনীয়া আৰু মানে কি হয় এইটো কয় বহুত মান্যতা আছে মানে এইটোত দেওপানী মন্দিৰটোৰ বিষয়ে আপোনালোকে আহিব পাৰে মানে ইয়াত ইফালে চেলফি পইণ্ট এইটো ওপৰত চেলফি পইণ্টত উঠি পানি এই তলৰ ভিউটো দেখামগৈ এতিয়া তলৰ দেওপানীৰ গোটেই ভিউটো আপোনাক দেখাম এতিয়া চেলফি পইণ্টৰ ওপৰত এতিয়া উঠোঁগৈ সঁচাকৈ কৈছোঁ এনেকৈ মন্দিৰ বা কিবা ঠাইত আহিলে মনটো বহুত ঠাণ্ডা লাগে মনটো বহুত পাতল লাগে আৰু আপোনালোকে ওপৰৰ পৰা চাওক দেওপানী মন্দিৰটো ইমান ধুনীয়া বৰ ধুনীয়া লাগিছে আৰু আহক আপোনালোকে যিসকলে মোৰ ভিডিঅ'টো চাই আছে যিসকলে অহা নাই দেওপানী মন্দিৰত এবাৰ আহিব পাৰে এয়া এতিয়া দৰা কইনা আহি পালেহি এতিয়া ফটোশ্বুট কৰিব টাইম হৈ গ'ল এতিয়া ফটোশ্বুট কৰোঁ তো আপোনালোকক অলপ ফটোশ্বুটৰ ক্লিপবিলাক অকণমান দেখাম আপোনালোকে চাই যাওক মোৰ ব্লগটো এতিয়া সকলোৱে ফটোশ্বুট কাৰণে ব্যস্ত হৈ আছে আৰু মই ফটোশ্বুট কৰি আছোঁ লগতে ব্লগো বনাই আছোঁ আৰু ইপিনে কৃষ্ণ ব্ৰ পৰা বহি ফটোশ্বুট কৰি আছে আমাৰ দৰা কইনা এতিয়া বেছি নাই আৰু কাম হ'লেই সকলো নিয়মবিলাক হৈছেগৈ আৰু লগতে এটা কথা কৈছোঁ অতি সোনকালে আমি উমাংচু গৈ আছোঁ ধুনীয়া ব্লগ আহি আছে তো আপোনালোকে চাব আৰু যিসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই প্লিজ ছাবস্ক্ৰাইব কৰি দিব আমনি লাগে মানে কি হয় ইয়াত ঠাণ্ডা খাই আছোঁ আৰু লগতে এইফালে উপভোগ কৰি আছোঁ আপোনাক দেখাম দিয়ক পুৰা বিজি হৈ আছে এইপিনে দুটা কেমেৰা হেণ্ডেল কৰি আছে মই বাৰু আজি অকণ ৰেহাই পাইছোঁ কৃষ্ণ ব্ৰ অহাৰ কাৰণে মই প্ৰায়ভাগ বহুতেই ৰেহাই পাইছোঁ হ'লেও কৃষ্ণ ব্ৰৰ ব্লগটো আপোনালোকে চাব পাৰে যদি মোৰ আছে চাওঁ বুলি কয় এতিয়া আমি এইফালে যাম দেখাই দিয়া এইফালে যাম এতিয়া মন্দিৰত অলপমান মন্দিৰ ফটো